हेलो फ्रेंड्स মই দিলদাৰ আৰু আপোনালোকে চাই আছে নাগাৰী এন্টাৰটেইনমেন্ট। আজিৰ এইটো ভিডিঅ'ত কথা পাতিম কৰোনা ভাইৰাছ সম্বন্ধে। আপোনালোকে নিশ্চয় সকলোৱে শুনিছে যে কৰোনা ভাইৰাছৰ কোনো ঔষধ নাই বা কৰোনা ভাইৰাছ হ'লে সকলোবোৰ মানুহ মৰি যায়। কৰোনা ভাইৰাছৰ আজিলৈকে কোনো ধৰণৰ মেডিচিন হোৱা নাই। তেতিয়াহ'লে কৰোনা ভাইৰাছত যিবিলাক ৰোগী সোমায় সেই ৰোগীবিলাক বহুত ৰোগী ভাল হোৱা বুলি কয়। ইতিমধ্যে আমাৰ অসমতো 3জন ৰোগী ইতিমধ্যে মেডিকেলৰ পৰা ৰিলিজ দিয়া হৈছে। কিয় কেনেকে যদি সেই বেমাৰৰ কোনো মেডিচিন নাই তেতিয়াহ'লে এই ৰোগীবিলাক কেনেকে ভাল হৈ আছে আজিৰ এইটো ভিডিঅ'ত সবিশেষভাৱে এই বিষয়ে আলোচনা কৰিম। তো বেছি দেৰি নকৰি বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। নিশ্চয় সকলোৱে শুনিছে যে কৰোনা ভাইৰাছটো এটা ভাইৰাছ নহয়, বহুকেইটা ভাইৰাছ লগ লাগি এই কৰোনা ভাইৰাছ বা এই বেমাৰটোৰ সৃষ্টি হয়। গতিকে বহুতকেইটা ভাইৰাছ মানে এটা পাৰ্টিকুলাৰ ভাইৰাছ নহয়, আৰু তাৰ কাৰণে মানুহবিলাকৰ বিভিন্ন ধৰণৰ বেমাৰ হয়, মানে বিভিন্ন ধৰণৰ লক্ষণবিলাক দেখা দিয়ে। যেনেকুৱা ধৰণৰ জ্বৰ, কাহ, মূৰৰ বিষ এনেকুৱা ধৰণৰ বেমাৰবিলাক দেখা দিয়ে। আৰু যেতিয়া কোনোবা এজন মানুহ মেডিকেলত যায় আৰু মেডিকেলত যোৱাৰ লগে লগে যেতিয়া চেক কৰে যে কৰোনা ভাইৰাছ পজিটিভ ওলায়, তেতিয়া লগে লগে কি কৰে সেই মানুহবিলাকৰ যিবিলাক বেমাৰৰ লক্ষণ দেখা থাকে বা যিবিলাক বেমাৰ থাকে যেনেকুৱা ধৰণৰ কাহ চৰ্দি এইবিলাক বেমাৰ থাকে, লগে লগে মেডিকেলৰ পৰা সেইবিলাক বেমাৰৰ চিকিৎসা মানে কাহৰ ঔষধ বা জ্বৰৰ ঔষধ এনেকুৱা ধৰণৰ মেডিচিনবিলাক দি থকা হয়। আৰু এইবিলাক মেডিচিন দিয়াৰ পিছত যেতিয়া সেই কৰোনা ভাইৰাছ বেমাৰীটো ভাল পায়, মানে এই বেমাৰৰ পৰা যেতিয়া হাত সাৰিব পাৰে, যিটো ভাইৰাছৰ কাৰণে এই কৰোনা বেমাৰটো হৈ আছে, তেতিয়াহ'লে সেই ভাইৰাছটো নাথাকে, তাৰমানে বাকী বেমাৰবিলাক শেষ হৈ যায়। আৰু আমাৰ এটা পাৱাৰ থাকে, আমাৰ শৰীৰৰ এটা পাৱাৰ আছে, সেইটো হ'ল ইমিউনিটি পাৱাৰ, ৰোগ প্ৰতিৰোধ ক্ষমতা। সকলোবোৰ মানুহৰে ৰোগ প্ৰতিৰোধ ক্ষমতা আছে। আমি যুৱক মানুহবিলাকৰ ভিতৰত এই ইমিউনিটি পাৱাৰটো বহুত বেছি পৰিমাণ থাকে আৰু বয়সীয়াল মানুহৰ ভিতৰত খুব কম পৰিমাণ থাকে। সেইকাৰণে নিশ্চয় আপোনালোকে শুনিব পাৰিছে যদি বয়সীয়াল মানুহৰ কৰোনা ভাইৰাছ হয় তেতিয়াহ'লে বেছিকৈ এফেক্ট হোৱাৰ চান্স থাকে। আৰু আমাৰ নিচিনা বা কম বয়সৰ মানুহবিলাকৰ যদি কৰোনা ভাইৰাছে এফেক্ট কৰে বা যদি কৰোনা ভাইৰাছ হয় তেতিয়াহ'লে এফেক্ট কৰাৰ খুব কম পৰিমাণৰ সম্ভাৱনা থাকে। এইটো কথা নিশ্চয় আপোনালোকে শুনিব পাৰিছে। গতিকে আমিবোৰ কি কৰিব পাৰোঁ? আমিবোৰ কোনো ভয় খোৱাৰ প্ৰয়োজন নাই। আমিবোৰ সকলোৱে এটা কামেই কৰিব লাগিব, সেইটো হ'ল ইমিউনিটি পাৱাৰ। সেইটো হ'ল আমি সকলোৱে সুস্থ হৈ থাকিব লাগিব। আমি যদি সুস্থ হৈ থাকোঁ তেতিয়াহ'লে সাধাৰণ যিবিলাক বেমাৰ আছে সেই বেমাৰবিলাকে আমাক আক্ৰমণ কৰিব নোৱাৰে, যেনে জ্বৰ, চৰ্দি, মূৰৰ বিষ, কাহ, এইবিলাক বেমাৰে আমাক আক্ৰমণ কৰিব নোৱাৰে। যদি এইবিলাক বেমাৰে আমাক আক্ৰমণ কৰে তেতিয়াহ'লে কৰোনা ভাইৰাছটো আৰু বেছি শক্তিশালী হৈ উঠিব। গতিকে সকলোবোৰ মানুহ ঘৰত থাকক, সুস্থ থাকক আৰু সকলোৱে ভালকৈ থাকক, যাতে বাহিৰলৈ ওলাই গ'লে যেনেকুৱা ধৰণৰ সাধাৰণ বেমাৰবিলাক যে বৰ্তমান সময়টোত বাহিৰত ওলাই গ'লে সকলোৱে মাস্ক ব্যৱহাৰ কৰক। বাহিৰত সাধাৰণতে ওলাই যাবই নালাগে। যদি কিবা কামত ওলাই গৈছে মেডিকেলত বা যদি ফাৰ্মাচীত ওলাই যাব লগা হৈছে তেতিয়াহ'লে সকলোৱে মাস্ক ব্যৱহাৰ কৰক। মাস্ক ব্যৱহাৰ কৰাটো বৰ্তমান একদম কম্পালচাৰী কৰিছে। বা যদি আমি সাধাৰণ বেমাৰৰ সৈতে মানে মুখামুখি কৰাৰ আমাৰ গাত শক্তি আছে, আমাৰ ইমিউনিটি পাৱাৰ আছে, তেতিয়াহ'লে এই কৰোনা ভাইৰাছে আমাক খুব সোনকালে এটাক কৰিব নোৱাৰে। গতিকে আমি সকলোৱে এটা কামেই কৰিব লাগিব, সেইটো হ'ল আমি সকলোৱে ঘৰত থাকিব লাগিব আৰু সকলোৱে সুস্থ হৈ থাকিব লাগিব। সকলোৱে ঘৰত থাকক, সুস্থ থাকক, তেতিয়াহ'লে আমি এই কৰোনা ভাইৰাছৰ বিৰুদ্ধে, আমি কৰোনাৰ বিৰুদ্ধে সকলোৱে মাত মাতিব পাৰিম। কৰোনাৰ সৈতে আমি সকলোৱে যুঁজিব পাৰিম। এই ভিডিঅ'টোৰ কাৰণে বহুতে আমাক লৈ ৰিকুৱেষ্ট কৰিছিল বা বহুতে কৈছিল। মই কথাখিনি আপোনালোকক জাষ্ট চিম্পুলভাৱে বুজাবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ মেডিকেলভাৱে বা চাইণ্টিফিকেলি বেলেগ কাৰণ আছে, সেইবিলাক কথা নিশ্চয় আপোনালোকে গম পাইছে। ইতিমধ্যে যিবিলাক নীতি নিয়ম বান্ধি দিয়া হৈছে সেইবিলাক নীতি নিয়ম সকলোৱে মানি চলক, সকলোৱে ঘৰত থাকক, সুস্থ থাকক। আজিলৈকে টিল দেন, টাটা, বাই।